নমস্কাৰ বন্ধু বান্ধৱীসকল মই বৰ্ণালী আজি আকৌ আপোনালোকক মোৰ চেনেলৰ স্বাগতম জনাইছোঁ মই আজি আপোনালোকক ফুলকবিৰে সৈতে এখন চাটনি বনাই দেখুৱাম সেই চাটনিখন কেনেদৰে বনাইছোঁ আহকচোন মই দেখুৱাম এনেদৰে আপোনালোকে ফুলকবিটো পুৰি ল'ব যদি কোনোবাই ভাবে যে ফুলকবিটো এনেকৈ পুৰাৰ আগত ধুই ল'ব বিচাৰে তেনেহ'লে 1 ঘণ্টা বা 2 ঘণ্টাৰ আগত আপোনালোকে এইটো ফুলকবিটো আপোনালোকে ধুই পেলাই ৰ'দত মেলি দিব এইদৰে মই ফুলকবিটো পুৰি লৈছো মই ইয়াতে দুটা ফুলকবি ব্যৱহাৰ কৰিছো যিহেতু মোৰ ফুলকবিকিটা সৰু আছিল এইদৰে মই এখন গ্ৰেটাৰেৰে এই মই পুৰি লোৱা ফুলকবিটো ৰুকি লম এনেদৰে মই ফুলকবিখিনি গ্ৰেট কৰি ললো মই ফুলকবিৰ টেঙা মিঠা জ্বলা চাটনিখনৰ বাবে যিখিনি উপকৰণ লৈছো সেইখিনি হল মই পিয়াজ লৈছো দুটা মধ্যমীয়া সাইজৰ মই জলকীয়া লৈছো কেঁচা জলকীয়া দুটা মই 4-5 ফুটা নহৰু পিচি লৈছো আদা লৈছো মই এডোখৰ আৰু ধনিয়া পাত মই এমুঠি ব্যৱহাৰ কৰিছো এতিয়া মই কেৰাহীখনত 2 চামুচ তেল দি দিম এতিয়া মই ইয়াতে কুচিকৈ কাটি থোৱা যিখিনি পিয়াজ আছে সেই পিয়াজখিনি দি দিম পিয়াজখিনি মই এতিয়া ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম মোৰ পিয়াজখিনি অলমোষ্ট ব্ৰাউন কালাৰ হৈ আহিছে এতিয়া মই ইয়াতে ৰুকি থোৱা ফুলকবিখিনি দিম ফুলকবিখিনি দি পেলাই মই অলপ সময় লৰাম এতিয়া মই ইয়াতে কাটি থোৱা জলকীয়াৰ টুকুৰাবিলাক দিম মই তাতে নহৰুৰ পেষ্টটো দিম আদাৰ পেষ্টটো দিম দি ভালকে এইখিনিক মই লৰাম এই ফুলকবিটো পুৰি লোৱাৰ কাৰণে এটা বৰ সুন্দৰ এটা গোন্ধ আহিছে এই গোন্ধটো বৰ লোভনীয় এতিয়া মই সোৱাদ অনুসাৰে নিমখ দিম মই ইয়াতে 1.5 চামুচ নিমখ দিছো নিমখ দি মই আকৌ এই ফুলকবিখিনিক ভালকে লৰাম এতিয়া মই ইয়াতে হালধি গুৰি দিছো 1 চামুচ এই সামগ্ৰীখিনিক মই ভালকে গোটেই যিখিনি ফুলকবি আছে ফুলকবিখিনি দি পেলাই লৰাই যাম এতিয়া মই অলপমান কাশ্মীৰী পাউডাৰটো দিম ব্যৱহাৰ কৰিম এই মোৰ ফুলকবিৰ চাটনিখনৰ এটা কালাৰ সুন্দৰ কালাৰ আহিবৰ বাবে এতিয়া মই ইয়াতে অলপ চেনি 1 চামুচ চেনি দিম চেনিখিনি দি মই আকৌ সুন্দৰভাৱে লৰাম চাওকচোন কি সুন্দৰ এটা কালাৰ আহিছে আগতে আপোনালোকক নেমুৰ কথা ক'বলৈ পাহৰি গৈছিলো ইয়াতে মই এডোখৰ নেমু ব্যৱহাৰ কৰিম এতিয়া মই ইয়াতে নেমু অলপ চেপি দিম এতিয়া মই ইয়াতে অলপমান নেমু চেপি দিম এতিয়া মই ইয়াত ধনিয়া পাত ব্যৱহাৰ কৰিম মোৰ অলমোষ্ট হৈ গৈছে এই ফুলকবিৰ যি টেঙা মিঠা জ্বলা চাটনি আপোনালোকে এই চাটনিবিধ
বনাই আপোনালোকে গৰম গৰম ভাতৰ লগত, ৰুটিৰ লগত, লুচিৰ লগত খাব পাৰে। ৰাতিপুৱাৰ যিটো আমি ব্ৰেকফাষ্ট কৰোঁ সেই ব্ৰেকফাষ্টতো আপোনালোকে খাব পাৰে বনাই। খুব সুস্বাদুযুক্ত এবিধ ৰন্ধন প্ৰণালী। চাওকচোন ইমান সুন্দৰ হৈছে এই ফুলকবিৰ জ্বলা টেঙা মিঠা চাটনিখন। আপোনালোকে বনাই খাব। মোৰ ফুলকবিৰ টেঙা জ্বলা মিঠা চাটনি হৈ গ'ল। চাওকচোন কি সুন্দৰ হৈছে। আপোনালোকেও এনেদৰে ৰান্ধিব, বনাই সকলোকে খুৱাব আৰু আপোনালোকে নিজেও খাব। যদি আপোনালোকৰ মোৰ এই ৰেচিপিবিধ ভাল লাগিছে আৰু আপোনালোকে বনাই খাই যদি ভাল পাইছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, আপোনালোকে লাইক কৰিব, আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক পাই থাকিবলৈ বিচাৰে তেনেহ'লে ছাইডতে থকা যিটো বেল আইকন আছে সেইটো